হেল্ল' গাইজ, কি খবৰ? বহুত দিনৰ মোৰ মানে আপোনালোকক মই ভিডিঅ' দিব পৰা নাই। বিহু বুলিও মানে ভিডিঅ' বনাব হোৱা নাই, মই কিবা টাইম পোৱা নাই। আৰু আজি মানে মংগলদৈ খাৰখোৱা ধাবালৈ গৈ আছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মোৰ লগত দুজন আৰু দাদা আছে, তো ভিডিঅ'টো শেষলৈ চাই যাওক। কেনে পায় কমেণ্ট কৰি জনাব। ধামাকা পাৰ্টি কৰিম একদম খালি দিম আজি। আমি মানে বৰ্তমান গৈ আছোঁ একদম খাৰখোৱা ধাবা। তো আপোনালোকৰ নামটো শুনিছে? একদম জনপ্ৰিয় ধাবা। মানে ইয়াত মানুহবিলাকে বহুত দূৰৰ পৰা মানুহবিলাক আহে ইয়াত। আমি আজি তিনিজন বন্ধু লগ হৈ কিনে মানে যাম আৰু কি নাজানো তাতে কি হয়। তো আপোনালোকে চাই যাওক ভিডিঅ'টো শেষলৈকে। চ' এফালে বিহুৰ হেৰি তুমি বিহু প্ৰগ্ৰাম চলি আছে। বিহু মাৰিছা নাই ঘৰে ঘৰে? তোমালোকে খানা খাবা নে কি কৰিবা? পইচাৰ খানা খাবা নেকি? খানা খাবা? যাব দিয়া, গাড়ী জাম লাগি যাব। এইফালে মানে সৰু বাচ্ছাসকলে মানে গাড়ী চাড়ী ধৰি আছে ইয়াতে বিহু পাৰ্টি আৰু। চ' গাইজ, আমি 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি মানে পাই গ'লোঁ আৰু মংগলদৈ নাপাওঁতে ধাবাখন। তো বাহিৰৰ পৰা মানে কেনেকুৱা নাজাৰাটো তো চাই লওক। মংগলদৈ মানে প্ৰথম খাৰখোৱা ধাবা আৰু এখন বিখ্যাত। বৰ্তমান মানে আপোনালোক যদি আহে ৰিজৰ্ট, মানে আপোনালোকে ইয়াত হোটেল ৰুম পাব, থাকিব পাৰিব, খাৱা লোৱা মানে একদম এভৰিথিং আৰু পইচাটো হ'লে হ'ল। দেখি তাৰপৰা তো দেখিছে গাইজ, বৰ্তমান আমি ধাবা পাই গ'লোঁ। আৰু চিকিউৰিটিয়ে এইফালে যাব দিলে আমাক। তো গাড়ীখন পাৰ্কিং কৰোঁ। তো ব'লক আৰু ইয়াৰ পাছত কি চাব পাৰি চাই যাওঁ আৰু আপোনালোকে আমাৰ লগত চাই যাওক। দলঙৰ ওপৰত ইয়াতে অলপ ফটো চটো উঠোঁ। আৰু এইফালে শশাংকৰ পোজ দিবৰ কাৰণে ৰেডি। কি কয় গাইজ? আৰু বেক কেমেৰা কৰি দেখাইছোঁ দলংখন কেনেকুৱা লাগিছে ক'ব। এয়া পোজ শিকাই আছে। এণ্ড ইফালে বহুত মানুহ আৰু তো আহিলে দেখাই হ'ব, বহুত মানুহ থাকে না, ভাল লাগে আৰু কিবা কিবি। আৰু মানে ময়ো ফটো উঠিলোঁ আৰু উঠাইও দিলোঁ আৰু। তো ফটোবোৰ যদি আপোনালোকে চাব বিচাৰে ইনষ্টাগ্ৰাম আইডিত মানে চাব আৰু ফ'ল'টো কৰি ল'ব, ডেছক্ৰিপশ্যনত দি দিম। মানে ইয়াত দলঙৰ ওপৰত অলপ মানে ফটোশ্বুট কৰি আছোঁ। সেইফালে কেমেৰা চেমেৰা ৰেডি মানে আমি ফটোশ্বুট কৰি আছোঁ। আৰু মই এটা ৰিলছ এটা বনাম আজি কেমেৰাত, তো ইনষ্টাগ্ৰামত আপলোড হ'ব। ৰিলছ আজি ভিডিঅ'ৰ বিষয়ে কিবা কি ক'ম বা আৰু মানে আগতে আপোনালোকে ইয়াত দেখিছিলে ভিডিঅ'ত, ইয়াৰে আগৰ ব্লগটো মানে কেনেকুৱা পাইছে কমেণ্ট কৰি ল'ব। কিন্তু খাৱা হোৱা নাই এতিয়ালৈ। ফটো উঠিলে কি হ'ব, খাব পইচাৰ লাগিব ন। কিমান যায়? তো ৰিলছ মেন এতিয়া ৰিল। তো গাইজ, এইফালে পাৰ্থ পূৰা এইফালে ফটো পোজ দি আছে। আৰু এইফালে বইছে বহা মুচ ফটোগ্ৰাফাৰ। গাইজ, একদম খাৰখোৱা ধাবাত আহি অলপ মানে ফুল এনজয়, অলপ এইফালে ফটোকে উঠিছোঁ আৰু অলপ কিবা কিবি ইয়াতে খাৱা লোৱা কৰি কিনে যাম আৰু এইফালে ফুল পাৰ্কিং গাড়ী, মানুহ পূৰা বহুত মানুহ। ভিডিঅ' চিডিঅ' কৰিব অলপ লাজ চাজ লাগে না। তো যিখিনি পাৰিছোঁ প্ৰায় এনেকৈ দেখাই দিছোঁ। তো চাই যাওক।
গাইছ এতিয়া মানে আমি পাৰ্কত আহিছোঁ আৰু সৰু ল'ৰা ছোৱালীও খেলি আছে তো আমি অলপ খেলোঁগৈ তো ব'লক সেই ভিডিঅ'কে চাওক আৰু আপোনালোকে মজা নে ইছ পাৰ্থ আজি নৰা ইফালে বয় সিং বাপ তামাক খেলা ইয়াতে এনজয় হৈ আছে পাৰ্থ ইজ জুই কলেজৰ চলি মই খাই খেলা একদম ভিডিঅ' মানে চাই থাকক তামান ধামাকা লাগিছে কি ক'ম আৰু আহিলে গম পাব ভাইটি ভালদৰে ভাইটি এইটো বান্দৰ পোৱালি চাওক আমি বৰ্তমান এইফালে ফটোগ্ৰাফী ৰখি আছে আমাৰ ফোন এনেকৈ আৰু এনেকৈ মানে এনজয় বেক কেমেৰা বেক কেমেৰা কৰি আমাক ধৰি দে ইয়াতে মানে ৱাশ্বৰুম চাওক একদম কি সুন্দৰ ইফালে বেকত চাওক ধুনীয়া মানে আহিলে দেখা পাব চব ধুনীয়া কি খাবা তিমি মাছ বিচাৰি আছো তিমি মাছ খাবা নেকি তিমি মাছ পঢ়া নাই বিচাৰি কি আছো এতিয়া লাগি আবেলি লাগি গৈছে বোলা ইয়াৰ পইতা দি আমি কি কৰি তিমি মাছ খাম ভোক লাগছে নেকি তিমি মাছ খাম আজি এইটো তিমি মাছ খাম নে খাই মজা লাগে কেনেকৈ খাব বা কৈছে তাৰপিছত মানে বৰ্তমান আহি গৈছে আৰু এটা আহিবা আছে মানে খাবা লাগি পুৰা ৰেডি নে নাই তিমি মাছটো বেছি পোৱা নাই তিমি মাছটো বিচাৰি পোৱা নাই ক'ত আছে তিমি মাছ চ' গাইজ মানে একদম খোৱা লোৱা হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ যাব লাগে বহুত দেৰি হ'ল 4 ঘণ্টামান আমাৰ দিনটো গ'লেই ইয়াতে মানে 4 ঘণ্টামান প্ৰায় কটালেও থাকি ফেল এতিয়া খোৱা লোৱা হৈ গ'ল আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু আমাৰ গাড়ীত ইফালে ড্ৰাইভিং চিটৰ ড্ৰাইভাৰ বাই বাই মই নাজানো এই মই যাব লাগিব নহয় গাইজ মোকো এৰি থৈ যায় দেখিছোঁ এটা কথা তো গাইছ এতিয়া ঘৰলৈ বুলি যাওঁ আৰু মিউজিক এটা লগাই দিছোঁ আৰু আপোনালোকে চাওকহে
ধাবাৰ পৰা ওলালোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো মানে গাড়ীৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু গাড়ীতে সমাপ্ত কৰিব লাগিব অলপ হ'লেও মোৰ ভিডিঅ'ৰ পৰা কিবা মানে ধাবাখনৰ বিষয়ে জানিব পাৰিলেতো লাইক এটা কৰিব কমেণ্ট এটা কৰিব আৰু আগলৈ ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু গাইজ সকলোৱে মানে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধুনীয়াকৈ মানে ল'ৰাটো ভালে হয়তো মানে সৰু সৰুকৈ ভিডিঅ'বিলাক কৰিব আৰম্ভ কৰিছে যেতিয়া মানে লাহে লাহে আগবাঢ়িব আৰু এনেকৈ আমাৰ অসমীয়া ল'ৰা হয়তো ভাই চবে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু মানে আগন্তুক ধুনীয়া ধুনীয়া মানে ধামাকা ভিডিঅ' আহি আছে মই আমি যাম আকৌ যাম কৰামত যাম এবাৰ তাৰপিছত আমি অৰুণাচল হেৰি যাম টাৱাং যাম তো আপোনালোকে ভিডিঅ'খন মানে ছাবস্ক্ৰাইবটো কৰি থ'ব মানে এনেকুৱা ধৰণৰ ভিডিঅ' আহি থাকিব ৰেগুলাৰ নাহিলেও ধৰ আপোনালোকে এনেকুৱা এনেকুৱা টিপছ পাই থাকিব আৰু আমি যাম আপোনালোকৰ কাৰণে ভিডিঅ' বনাম চাব ছাপোৰ্ট কৰি যাওক জয় আই অসম আজিলৈকে ভিডিঅ'টো এৰিছোঁ তো বাই বাই